হেল্ল' গাইজ ৱেলকাম বেক মাই চেনেল বয়ন ডান্স ব্লগছ। আজি বহুত দিন মূৰত ভিডিঅ' এটাত স্বাগতম জনাইছোঁ আৰু গৈ আছোঁ মই গুৱাহাটী। খেলা আছে ইণ্ডিয়া ভাৰ্চেছ শ্ৰীলংকা আৰু আমি সকলোৱে মিলি খেলা চাম। আৰু মোৰ লগত আছে চাওক ছাইডত ধুনীয়াকৈ চশমা পিন্ধি এজন মানুহ সেৱা হ'ল আমাৰ কৃষ্ণ খুৰা। হাঁহিটো চাওক একদম পুৰা হেণ্ডচাম হয় আমাৰ খুৰা। যিয়ে নহওক, আৰু মোৰ পিছপিনে আছে ৰিজৱান, যি পিনে চাই আছে, আৰু এজন মোৰ বন্ধু আছে, নাম হ'ল নয়ন। তেওঁ আপোনালোকে দেখিব পৰা নাই, তেওঁ অকণমান দূৰত আছে। ভিডিঅ'টো আৰম্ভ কৰিছোঁ ইয়াতে। গৈ আছো খোজকাঢ়ি আৰু ড্ৰেছ লৈ ফিটিং একেবাৰে গৰম, ওপৰত জেকেট পিন্ধি আছো। আৰু চাওক মোৰ চাইডত নয়নে থিয় হৈ আছে আৰু হাতটো দাঙি দিছে। আমাৰ পিছফালে আমাৰ খুৰাটোৱে দুটা আঙুলি উঠাই দিছে। খোজকাঢ়ি আছো যিহেতু গাড়ী সোমাব দিয়া নাই। আমি এৰাউণ্ড 4 কিলোমিটাৰ মান খোজকাঢ়ি গৈছো। উপায় নাই, যাবই লাগিব, খেল চাব গৈছো, খেলা চাইয়ে আহিম। পিছে খোজকাঢ়ি আহি চাওক আমাৰ ছায়াবিলাক আমাৰ আগে যাই আছে। আৰু যিয়ে নহওক, আমি ষ্টেডিয়ামৰ ওচৰত কাষত আহি পাইছোহে, আৰু অকণমান গ'লেই আমি ষ্টেডিয়াম পাই যাম। আৰু চাওক আমাৰ আগে মানুহবিলাকো যাই আছে, সেই অকণমান দেখা গৈ আছে লাইন ধৰি আছে। তাৰমানে আমাৰ মামাবিলাক বহি আছে, তাৰমানে আমাক চেকিং কৰিব। পিছে চাওক এয়া লাইন ধৰি আছে সকলোৱে। আৰু যদি পিছে ভাবিছে আপুনি পকেটত চাদা সোমাই ভিতৰত যাম, তেনেহ'লে সেইটো ভুল নকৰিব, কাৰণ সকলোখিনি সিহঁতে চিজ কৰি ল'ব। আৰু যদিও আপুনি পকেটত ঔষধ কিবা ইম্পৰ্টেণ্ট বস্তু, তেনেহ'লে সিহঁতৰ পাৰ্মিশ্যন লৈহে যাব দিব। পকেটত চাদা তামোল একো নোহোৱাব, চব বিন্দাছ। তাৰপিছত চেকিং কৰি টিকেটটো আপোনাক চেক কৰিব, তাৰপিছত স্কেনিং কৰি কিবা টিক মাৰি চাওক আমাৰ খুৰা পুৰা মস্তিত যাই আছে একেবাৰে। হাতটো দাঙি দিয়ে বাৰে তাৰমানে খুৰাক দেখাব লাগে বিৰাট 1-8। বাপৰে বাপ, খুৰা কিন্তু বিৰাট আহিছে নে নাই? কিন্তু বিৰাট আহিছে দিয়ক। যিহেতু মই পিছত বনাই আছো, আগতে কৈ দিলোঁ আপোনালোকক। যিয়ে নহওক, আমি যাই আছো ষ্টেডিয়াম, এইটোৱে হয় বৰ্ষাপাৰা ষ্টেডিয়াম গুৱাহাটী। আৰু এনেকৈ সোমাব লাগিব ভিতৰত। তাৰপিছত এখন সেইয়া গেটবিলাক আছে নহয়, তাতে নাম্বাৰ দিয়া আছে। আপুনি কেই নাম্বাৰ গেট দি সোমাব লাগিব, তাতে সকলোখিনি ডিটেইলছ আপোনাৰ টিকেটত দিয়া আছে। আৰু যিহেতু আমি ষ্টেডিয়ামত আমি পুৰা গালত একেবাৰে তিৰংগা বনাই লৈছো, পুৰা ষ্টিকাৰ মাৰি লৈছো, আৰু মজাকে সোমাই যাম। যিয়ে নহওক, কিবা কিবি ডাইলগ মাৰি আছো, শুনা নাপাব আৰু কিন্তু দিয়া নাই যিহেতু। মোতকে আমাৰ খুৰাৰে ফূৰ্তি বেছি একেবাৰে। চাওক হাঁহি এই হ'ল নয়ন, যিয়ে চেল্ফি উঠিব যায়, উঠি গ'লো ভিডিঅ'। যিয়ে নহওক, চেল্ফিডাল উঠিলোঁ। পিছফালে যেতিয়া ষ্টিকাৰ যিটো বৰ্ডটো মাৰা আছে, চাওক মস্তি লাগিছে। যিটো আমি টিভিত দেখা পাওঁ, সকলোৱে চেল্ফি উঠি থাকে। এইবাৰ ফাৰ্ষ্ট টাইম আমি যাই, ফাৰ্ষ্ট টাইম নহয়, মোৰ দ্বিতীয় টাইম হয়, সিহঁতৰ কাৰণে ফাৰ্ষ্ট টাইম। সিহঁতে বঢ়িয়া কৰি চেল্ফি ইয়াৰ পৰা উঠি ল'লে, আৰু ভাল লাগে, কিবা এটা ভাল লাগে। ইমান মানুহ একেলগে বস্তুটোৱে ষ্টেডিয়ামৰ ভিতৰত এণ্ট্ৰি কৰাৰ লগে লগে যিটো চাউণ্ড আৰু যিটো মানে দৃশ্যটো দেখি ইমান মনটো শান্তি লাগে, ক'বই নোৱাৰি তাকে। আৰু আমি এতিয়া টিকেট পুৰা চেকিং কৰি আমি ওপৰত গৈ আছো। পুৰা আগে মই পিছে কেমেৰাটো ধৰি গৈ আছো। আৰু আমাৰ ছেকেণ্ড ফ্ল'ৰত যাব লাগিব, আৰু বহুত ওপৰত। টিকেট হ'ল বি ব্লকৰ টিকেট, ছেকেণ্ড ফ্ল'ৰ। এতিয়া ফাৰ্ষ্ট ফ্ল'ৰত আহি পাইছোঁ আমি। আৰু মোৰ পিছে আহি আছে আমাৰ এই চাংগু বাংগু দুটা, চাওক পিছে আহি আছে, কিবা চাই আছে আৰু পিছফালে সোনকালে আহে। যিয়ে নহওক, আমি একেবাৰে ভিতৰত আহি চিটটো টিকেটত যিটো দি আছে, আমি বিচাৰি উলিয়ালোঁ টিকেটটো। আৰু এতিয়া আমি যিহেতু বহিছোঁ, এতিয়া আৰু ফিল্ডটো মাজত আছে, আমি ষ্টাৰ্ট হোৱা নাই এইখনৰ খেলা। অলপমান আগতে যাই পাইছোঁ, ভাল লাগিছে। অলপমান আগতে যাব লাগে, নহ'লে ইমান লাইন ধৰিব লাগে। এইবাৰ এনেকুৱা লাইন হোৱা নাই, আগতে বহুত লাইন হৈছিলে। যিটো আমাৰ ইয়াৰ আগত যিটো মই খেল চাইছিলোঁ, সেইটো ভিডিঅ'টো আমাৰ তলত দিয়া আছে, ভিডিঅ'টো চাই ল'ব। প্লেলিষ্টত ভিডিঅ'টো দিয়া আছে। এতিয়াও খেলখন ষ্টাৰ্ট হোৱা নাই, সিহঁতে প্ৰেক্টিছ কৰি আছে ফিল্ডত। যেনেকুৱা আমি টিভিত দেখাবলৈ পাওঁ, খেলখন ষ্টাৰ্ট হোৱাৰ আগমুহূৰ্তখিনি ঠিক তেনেকুৱাখিনি সিহঁতে আছে ফিল্ডত। মানুহখিনি ইমান লোড হোৱা নাই, অলপ মানুহ আছে, ছিটবিলাক এতিয়াও খালী আছে চাওক। আৰু এইটো চাওক, ভিতৰে সৰু দেখা যাচ্ছে প্লেয়াৰবোৰ আহি আছে ফিল্ডত। তাৰমানে আমাৰ ৰাষ্ট্ৰীয় সংগীত আৰু শ্ৰীলংকাৰ ৰাষ্ট্ৰীয় সংগীত গাব এতিয়া সকলোৱে। আমি টিভিত দেখাই পাওঁ, চেম তেনেকুৱাই। চাওক থিয় হৈ আছে সৰুকে, যিয়ে নহওক চাই থাকক। শ্ৰীলংকাৰ
আগতে ৰাষ্ট্ৰীয় সংগীত শেষ হোৱাৰ পিছত আৰু খেলখন ষ্টাৰ্ট হ'লে আমি খেলৰ এনজয় কৰিলোঁ। শেষলৈকে চালোঁ ৰাতি 10টা 10:30লৈকে খেল চালোঁ, যিহেতু 100 অভাৰৰ খেলা হৈছে, দুটা টিমে বেট ধৰিছে। চ' ইণ্ডিয়া চাওঁ কি হয়, ইণ্ডিয়া যিকেনে হাৰে এইটো আমি খেল শেষ হোৱাৰ পিছতে গম পাম। চাই থাকক। আৰু খেলখন এনেকুৱাকে চাই থাকিলোঁ ৰাতি 10:30 11টালৈকে চাই থাকিলোঁ আৰু শেষত ইণ্ডিয়া জিকিলে আৰু ইনজয় অলপমান কৰিলোঁ। মনটো ভাল লাগিল ইণ্ডিয়া জিকিল, যিহেতু ইণ্ডিয়াৰ মাজত খেলা হৈ আছে। চ' আমি এতিয়া ঘৰত যাম। টাটা বাই বাই। ভিডিঅ'টো কেনেকুৱা লাগিছে জনাই দিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। চেক ইট আউট।